ৰাতিপুৱা শুই উঠি কামবোৰ এনেদৰে শোকাখুন্দাকৈ কৰি ল'বা হয়, কিয়নো এতিয়া খেতিৰ ছিজন খুব কাম কৰিবলৈ লগীয়া হৈছে, যিহেতু ৰাতিপুৱা ভাত বনোৱা, দুপৰীয়া বনোৱা, চাহ দিয়া, এইবোৰ ইমান গৰমত যিহেতু বহুত কাম কৰাটো পচিবলে নাই, যিহেতু অকলে অকলে কৰিবলগীয়া হৈছে। আৰু মা যিহেতু অকণমান অসুস্থ হৈছে সেইকাৰণে কৰিব পৰা নাই। মিষ্টাৰে যেনিবা অলপ সহায় কৰি দিছে। পটককৈ মাৰ গাটো বেছি অসুখ হোৱাৰ কাৰণে, কঁকালৰ বিষ আৰু গাৰ বিষ হোৱাৰ কাৰণে মেডিকেললৈ যাবলগীয়া হ'ল, কাৰণ ততালৈকে ঘৰটো চাফা কৰি ল'লোঁ। আমাৰ টুকু ক'ত? আইচক্ৰীম খাইছোঁ যা। খাই কেনেকুৱা লাগিছে? আমি আছোঁ বৰ্তমান নাহৰকটী টাউনত, আৰু মাৰ যিহেতু গাটো ভাল নাই, দেখাব আহিছোঁ। গা ভাল নাই সেইদিনা দাদা নগলেও দেখালে ডিব্ৰুগড়ত, তথাপিতো ভাল পোৱা নাই। আকৌ আজি আমি নাহৰকটীয়ে লৈ আহিছোঁ। দুলীয়াজানত বেছি বিষ হোৱাৰ কাৰণে দুলীয়াজানত নিব নোৱাৰিলোঁ, কাৰণ দুলীয়াজানত ট্ৰেইনৰ গেট পৰি গ'ল, বহুত দীঘল লাইন, আৰু নাহৰকটীত আৰু বেলেগ বাকী কাম আছিলে। তো মায়ে এফালে লাইনত মই টিকেট লৈ দিলোঁ, মায়ে লাইনত ৰৈ আছে। তাৰপৰা আমি খোৱা এনেকৈ কৰা আইচক্ৰীম খাই লৈছোঁ টুকু মই। মিষ্টাৰ ৰৈ আছে দোকানত, মোৰ কিছুমান কাপোৰ দোকান হ'ব আছে, শ্বপিং কৰিব আছে, তো মই লৈ গৈ হেই ব'লা। এইবোৰ গৰম দিনত পিন্ধিব পৰা কুৰ্তি কিছুমান অৰ্ডাৰ কৰিছিলোঁ, তো আজি আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ, কেনেকুৱা লাগিছে জনাব। আৰু তাৰ আগতে এটা নহয় দুটাকৈ ইম্পৰ্টেণ্ট বস্তু দেখাম, যিহেতু মিষ্টাৰক সম্বৰ্ধনা দিছে সংঘৰ ফালৰ পৰা, যিহেতু আমি সনাতন সংঘৰ ফালৰ পৰা আমি যিহেতু সংঘৰ লগত জড়িত হৈ আছোঁ, আৰু মিষ্টাৰে ব্লাড ডনেট কৰে। ইয়াত লিখাই আছে ৰক্তদান কোষ, জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰক্তদান কোষ। 91 সংখ্যক যিহেতু বাৰ্ষিক অধিৱেশন আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত হৈছিলে 25-27 ফেব্ৰুৱাৰী 2022 চনত। তো সেই 22 চনৰ এয়া সম্বৰ্ধনা জনাইছে মিষ্টাৰক। এফালে পিছফালে লিখি দিছে কুশল শইকীয়া। তো চাৰ্টিফিকেট দিছে আৰু গামোচা দি ধুনীয়াকৈ সম্বৰ্ধনা জনাইছে। আমাৰো ভাল লাগিছে, যিহেতু ইমান কষ্ট কৰি এটা ভাল বস্তু সম্বৰ্ধনা জনাইছে। আৰু গামোচাবোৰ নেদেখাওঁ বাৰু, যিহেতু এইটো মেইন চিম্বলটো, তো সেইকাৰণে এইটো দেখালোঁ। তাৰপিছত মোৰ বিশেষ উপহাৰটো দেখাইছোঁ। এই ঘড়ীটো বিশেষকৈ বহুত সুবিধা আছে। এতিয়া যিহেতু 5টা একাউণ্ট দেখিছেনে, এইকেইটা সুবিধা আছে, আৰু এইকেইটাটো সুবিধা দেখিছে। এইটো বিশেষকৈ মোৰ মোবাইলটো যদি হেৰাই, মই ব্লুটুথ কানেক্ট কৰি এইটো যদি টাচ কৰি দিওঁ, তেতিয়া মোৰ মোবাইলটো বাজি থাকিব, মই ক'ত সোমাই আছে, কি কথা, মই চব গম পাই থাকিম। আৰু মোৰ যদি ডিছপ্লেখন চেঞ্জ কৰি ভাবে, যিহেতু মোৰো যদি প্ৰফাইল দি বুলি কওঁ, তেতিয়া ইয়াতে এনেকৈ টাচ কৰি ল'ব লাগিব। বহুতখিনি সুবিধা মই সেইবোৰ বিশেষকৈ এতিয়া নেদেখাওঁ বাৰু। তেনেহ'লে ব'লক এতিয়া কাপোৰৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰথমতে আহিছোঁ, মই অনলাইনত অৰ্ডাৰ দিছিলোঁ দুটা একেলগে কম্বো, এনেকুৱা ধৰণৰ। আৰু কাপোৰকেইটা খালি বিৰাটেই ধুনীয়া, আৰু দুইটা একেই, খালি ডিজাইন চব একেই, খালি এইবোৰ এনেকুৱা ষ্টাইলবোৰ অলপ বেলেগ দি দিছে। আৰু পইচাটো এনেকুৱা, আৰু আচলতে এইবোৰ এনেকৈ দেখুৱাতকৈ যেতিয়া পিন্ধিম তেতিয়াই গম পাব কেনেকুৱা। তো আৰু নেক্সট
নেক্সট আহিছোঁ এইটো মই ফ্লিপকাৰ্টতে অৰ্ডাৰ দিয়া। এইটো খালি কাপোৰটো বিৰাট ছফ্ট আৰু বিৰাট ভাল লাগে পিন্ধি। পিন্ধি যোৱা নাই, ট্ৰাই কৰি চাইছিলোঁ, আকৌতো পিন্ধি যোৱা নাই। এইবাৰ পিন্ধি পেলাই আপোনালোকক মই চাইডত যেতিয়া ফটোটো যেতিয়া আপোনালোকে গম পাই যাব কেনেকুৱা লাগে। আৰু নেক্সট আহিছে আপোনাৰ এইটো মই ফ্লিপকাৰ্টতে অৰ্ডাৰ দিয়া, যিহেতু মই বেছিকৈ অনলাইন ফ্লিপকাৰ্টৰ কৰোঁ আৰু ফ্লিপকাৰ্টটো মোৰ খুবেই ভাল লাগে। তো এইটো কালাৰটো ধুনীয়া, দেখিছেনে এনেকৈ কৰিছে। আজি মই এয়া চিকেন ৰান্ধিম আৰু এয়া মাছ এইটো কি মাছ জানো, মই ইমান ভালকৈ মাছবোৰ এনেকুৱা মাছবোৰ চিনি নাপাওঁ। তো সেইটো চিকেন আৰু এয়া জহা চাউল তিয়াই মেলি এনেকৈ ধুই মেলি এনেকৈ ঢাকি ৰাখিছোঁ। পোলাওৰ কাৰণে আছে এয়া কাজু, এয়া কিচমিচ, এয়া গোটা জিৰা আৰু লং, ইলাচি, ডালচেনি এইবোৰ, আৰু নহৰু, পিঁয়াজ, আলু আৰু চিকেন যিহেতু আমি অকল দুটাই খাম, তো সেইকাৰণে আলু অকল এটা কাটিছোঁ মিডিয়াম চাইজৰ, আৰু এইফালে আদা ৰেডি কৰি দিছোঁ। আৰু কাজু আৰু কিচমিচখিনি তিয়াই লওঁ ফাৰ্ষ্ট টাইম। এইটো কি হয়? এইটো চেনি, নিমখ, গোটা জিৰা, লং, ইলাচি, ডালচেনি, এফালে কাজু কিচমিচ তিয়াই দিছোঁ। অঁ, এইখিনি অকণমান কোমল হৈ লওক, তাৰপৰা এনেকৈ ফালি দিম। এইটো আৰু ইয়াৰ পোলাও বনাবৰ কাৰণে কুকাৰটো গৰম হ'ব দিছোঁ। আৰু এইফালে মাছ ফ্ৰাই ৰেডি হৈ গ'ল। মাছ যিহেতু দুজনে খাব, সেইকাৰণে অলপ কমকৈ অনা হ'ল। আৰু এইফালে কুকাৰটো গৰম হৈ লওক। এইফালে কাজুখিনি এনেকৈ ফালি ৰেডি কৰি দিয়া হ'ল, আৰু এইফালে কিচমিচ ধুই ৰেডি, এইফালে তেজপাত, এইবোৰ চব ৰেডি কৰি লৈছোঁ। এতিয়া বনাবলৈ ষ্টাৰ্ট কৰোঁ। প্ৰথমতে দিব লাগিব ৰিফাইন অইল, তাৰপিছত দিছোঁ এনেকৈ ফুটি উঠিছে। এইটো লৰাবোৰ ভুল হৈছে নেকি বাৰু। এতিয়া লংটো মিলি দিছোঁ, তাৰপৰা দি দিম জিৰা, দিয়া হয় এনেকৈ নমাই লৈছোঁ। আৰু চাউলখিনি দিয়াৰ পিছত সোৱাদ অনুযায়ী নিমখ দিলোঁ। নিমখ দি পেলাই পানী দিয়াৰ পিছত নিমখ দিলোঁ। এতিয়া এনেকৈ ঢাকোনখন লগাই দিম। ঢাকোনখন লগাই দিয়া হৈ গ'ল। এতিয়া এটা চিটি মৰালৈ ৰৈ থাকিব লাগিব। এয়া দেখিছেনে ৰেডি। আৰু এইফালে চিকেন গ্ৰেভি ৰেডি। এয়া মোৰ ভাতৰ থালি ৰেডি। এয়া চিকেন গ্ৰেভি, আৰু পাইছেনে বাৰু। এয়া মাছৰ জোল নাখাৰ কাৰণে মাছ ফ্ৰাই আৰু পিঁয়াজ, এইফালে পোলাও আৰু এইফালে টেঙা। আৰু এতিয়া আৰামছে খাই লওঁ। বিৰাট দেখিবলৈতো বিৰাট ভাল লাগিছে, খাবলৈ কেনেকুৱা আছে আপোনালোকক জনাই আছোঁ।